শুই উঠিলো সময় আছিল তেতিয়া পুৱা 4 বজা বাহিৰত দেখিলো আন্ধাৰ আৰু তাৰিখ আছিল 13 ডিচেম্বৰ 2020 ব্ৰাছ কৰি গা ধুই লওঁ মানে সময় হ'লগে 5 বজা আৰু ৰাতুল দা আহি মৰাণৰ পৰা পালেহি 6 বজাত আজিৰ ভিডিঅ'টো আৰম্ভণি তিনিচুকীয়া মাকুম বাইপাছৰ পৰা অলপমান পাৰ কৰি এখন সুন্দৰ চাহ বাগিচাৰ কাষৰ পৰা একাপ সুন্দৰ গ্ৰীণ টিৰ সোৱাদৰ দ্বাৰা এতিয়া পালোহি ডিৰাগ গেট অৰুণাচল বৰ্ডাৰ য'ত অৰুণাচল যাবলৈ হ'লে আপোনাক মোক বিনা পাৰ্চ আৰু বিনা কৰোণা টেষ্ট নকৰি অৰুণাচল ভিতৰলৈ সোমাবলৈ নিদিয়ে তো কৰিবই লাগিব বাধ্যতামূলক কৰোণা টেষ্ট কৰিলোঁ নিগেটিভ ওলালে এয়া ৰিপৰ্টটো এতিয়া আমি নামচাই মানে অৰুণাচল সোমাই প্ৰথমটো পেট্ৰল পাম্প পাইছোঁ আৰু ইয়াতে তেল ভৰাই লৈছোঁ এতিয়া পাইছোঁহি অৰুণাচল নামচাই অৰুণাচল ইউনিভাৰ্চিটি অফ ষ্টুডেণ্ট বৰ্ডখনৰ মতে পৰশুৰাম কুণ্ড 82 কিলোমিটাৰ তো বলক অৰুণাচলৰ সুন্দৰ ভিউবোৰ চাই আহি অৰুণাচল পাহাৰৰ পালোহি আৰু অৰুণাচল পাহাৰৰ কাষে গৈ থাকিলোঁ আমাৰ যাত্ৰা আৰু মোৰ যদি ভুল হোৱা নাই উচ্চাৰণ তেতিয়াহ'লে আমি পাইছোঁহি কামলাং ব্ৰিজ ব্ৰিজখনত ফটো মাৰি আমি আকৌ যাত্ৰা কৰিলোঁ পৰশুৰাম কুণ্ডৰ ফালে অৱশেষত অৰুণাচল প্ৰদেশৰ লুইট ডিষ্ট্ৰিক্টৰ পৰশুৰাম কুণ্ড পালোহি ৰাতুলদাৰ লগৰ কেইজনৰ লগত কুণ্ডটো ওচৰৰ পৰা চাম বুলি আমি লুইট ৰিভাৰখনৰ ওপৰত থকা ব্ৰিজখন দি পাৰ হৈ আহিলোঁ দলংখনৰ তলতে পাৰ্কিং কৰি গাড়ীকেইখন আমি তলে হিলে বগাই গৈ নদীখনৰ কিনাৰত কুণ্ডটো চাবলৈ যাব লাগিব ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডিব্ৰুগড় সোণোৱাল বয় বিজু ব্লগছ আজি আমি আহিলোঁ পৰশুৰাম কুণ্ডলৈ বহুত চাই থাকোঁ মেপত তো ফটো চাই থাকোঁ আৰু ইউটিউবত ভিডিঅ' পাই থাকোঁ তো ফাইনেলি আজি পৰশুৰাম কুণ্ডলৈ আহিলোঁ এইটো কুণ্ডটো পিছফালে মোৰ দেখিছে আৰু মই খোজকাঢ়ি আহিলোঁ দলংখনৰ একেবাৰে লাষ্ট খুঁটাটো যিটো দেখিছে তাৰপৰা খোজকাঢ়ি আহিলোঁ তো আজি চাওঁ ইয়াত মই ভালকৈ বৰ পৰশুৰাম কুণ্ডৰ বিষয়ে ক'ব নাজানো তথাপিতো আপোনালোক দেখাবলৈ চেষ্টা কৰিম আৰু জেগাবিলাক কেনেকুৱা কি তো পৰশুৰাম কুণ্ডৰ বিষয়ে আপোনালোকে ভালকৈ যদি বিষয় জানিব বিচাৰে ইউটিউবত ভিডিঅ' মাৰি চাব পাৰে আৰু কি বুলি কয় এইভাগে গুগলত চাৰ্চ কৰিলেও আপোনালোকে দেখা পাব তো বহুত কষ্ট কৰি সেইবিলাক খোজকাঢ়ি শিলৰ মাজে আহি ইয়াৰ পৰা আহি তো ফাইনেলি জেগাডোখৰ পালোহি বহুত ভয় লগা আৰু ভাল লগা বুলি ক'ব পাৰি আৰু ইটো ছাইডৰ পৰা আহিলে স্নান কৰিব পাৰি এইফালৰ পৰা আহি পেলাই ওপৰ ফালৰ পৰা আহি চাওঁ কি হয় যদি সেইফালেদি যাব পাৰোঁ যাম পৰশুৰাম কুণ্ডৰ বিষয়ে মই ইমান ভালকৈ নাজানো তো আপোনালোকক শ্বেয়াৰ নকৰোঁ তথাপিতো আপোনালোকক দেখাবলৈ চেষ্টা কৰি যে পৰশুৰাম কুণ্ড প্ৰকৃততে জেগাডোখৰ কেনেকুৱা কি আৰু ইয়ালৈ আহিবলৈতো আপোনালোকে জানেই নিশ্চয় মেপত মাৰি দিলে পায় পৰশুৰাম কুণ্ড অৰুণাচল
তো কেনে আহিব লাগে ৰাস্তাৰ কণ্ডিশ্যন ভাল আপুনি কি বুলি কয় নামচাই পাৰ হৈ নামচাইৰ পৰা অলপ আগবাঢ়ি আপুনি মানে জেগাডোখৰ হৈ যাব আপোনাৰ ৰাস্তাটো শেষ হৈ যাব তাৰ পৰা তাৰ ঘৰডোখৰলৈকে ৰাস্তা বহল তথাপিতো আহিব পাৰি বাইকে ধুনীয়াকৈ আৰু কাৰ চাৰ এল্ট্ৰছটো লৈ আহিব পাৰে কোনো অফ ৰোড নাই মানে চব ধুনীয়া পৰশুৰাম কুণ্ডৰ বিষয়ে ভালকৈ একো নাজানো তথাপিও ক'বলৈ লৈছোঁ ভুল হ'লে মাফ কৰিব শুনিছোঁ এই স্থানতে পৰশুৰামে মাকক মৰা অপৰাধত হাতৰ পৰা কুঠাৰখন এৰি নোযোৱাৰ কাৰণে এই স্থানত গা ধুওঁতে কুঠাৰখন এৰি গৈছিল বাবে পৰশুৰাম কুণ্ড বুলি এই স্থানক কোৱা হয় আৰু শুনিছোঁ বিশেষকৈ মকৰ শান্তিৰ সময়ত এই স্থানত সঁচা আৰু পবিত্ৰ মনেৰে গা ধুলে সকলোবোৰ পাপ মুক্ত হয় ভাবিলে আচৰিত লাগে যে পানীবিলাক ক'ৰ পৰা আহি আছে ইমানকৈ কেনেকৈ আহে ক'ৰ পৰা আহে সেইটো ভাবিলে আচৰিত লাগে হয় নাই এইটো চাগে বৰফৰ পানী হ'ব চাগে আগতে এনেকুৱা আছিলে চিয়াং ৰিভাৰখন যিখন পাছিঘাটত পৰিহি শ্বুটিং হৈ অহা যিখন চাইনাৰ পৰা সেইখনৰ কালাৰটো এনেকুৱা আছিলে তো কি কাৰণে চিয়াঙৰ পানীখিনি হ'ল আপোনালোকে নিউজত মাৰি চাই ইউটিউবত মাৰি চাই চাব বহুতে মানে বহুত নিউজে বহুতখিনি কৈছে কোনটো সঁচা মই নাজানো তো চাই চাব তো পানীখিনি ইমান ধুনীয়া নহয় গৰম উঠাতে গা ধুব মন গ'লতে এতিয়া খালি গা ধুব মন গ'লে ভয়ানক বহুত সোঁত এইটো হ'ল ৰেষ্টুৰেণ্টখনৰ কাউণ্টাৰটো আৰু ইটো চাইডে এটাকৈ কেবিনবোৰ আছে যিবিলাক নেকি কাষ্টমাৰে গৈ খাব পাৰে সিটো চাইডে মানে নদীখনৰ ইটো পাৰেও তিনিটামান আছে য'ত নেকি নদীখন বেছি দ নহয় বাম তাৰ দলং এখন বনোৱা আছে আৰু দিনটোৰ মানে বুকত চটফটাই আহি মানে ইয়াত খাবলৈ কাৰণে বহিলোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈ টাটা বাই বাই আৰু এটা কথা যদি ভিডিঅ'টো ভাল লাগিলে কমেণ্ট বক্সত কমেণ্ট কৰিব যদি আৰু বেছি ভাল লাগে লাইক কৰিব আৰু তাতকৈ যদি বেছি ভাল লাগে শ্বেয়াৰ কৰিব আৰু যদি নতুন হয় মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি যাব ধন্যবাদ জয় অসম মস্ত চলো